ইয়াৰ চুলি বেপাৰী চুলি লাগি দিয়ে বস্তু বস্তু বিক্ৰী কৰিব না চুলি দিলে দিব চুলি দিলে বস্তু পাই দে বাপৰে অলপ চুলি কেইটা মাৰবা দে মস্ত টেঙা টেঙা দিছে এইটো এই নামৰ মান চুলি কিমান মান টেঙা কৰিছি বেপাৰী বহি বহি বেপাৰ কৰিব আছে নেকি ঘৰে ঘৰে যাব লাগব তেতিয়াহে হ'ব ভাল ও চুলিগিলা কি কৰে চুলিগিলা মহতা বেপাৰীক দিয়াও ঠিকি কৰে না নাজনো ও ঠিকে আছে কথাটো চুলিগিলা এও কি কৰে নাজনে বেপাৰী এটাক দিয়ে আৰু চুলি দিলে বস্তু দিলে বস্তু এনেও বিক্ৰী কৰে মানে আমাৰ বাইদেউতাই কৈছি যে বস্তুটো লাগে চুলি নাই চুলি নহৰে বোলে এনাই নেদাও চুলি দিলি দিম পইচা দিলি নাদে নেকি নেদাও আমাৰ ঘৰটো ক'ত মোৰ ঘৰ বিহাৰত ও বিহাৰী এই বিহাৰী কিনে আমাৰ অসম লুটি দিলে তেওঁ বিহাৰীয়ে কিন্তু ভাষাকেইটা এখন অসমীয়া অসমীয়া লাগিছে মই অসমীয়া শিকছো বহুত দিন হ'ল নেকি অসমত থকা কেইদিনমান হ'ল নলবাৰীত ভাড়া ঘৰত থাকো মানে ঘৰত থাকে নেকি আপুনি চুলি বিচৰাক আৰু অলপ এইফালে ঘূৰি যাক সেইফালে বোৱাৰী বহুত আছে চুলি বিক্ৰী কৰিব পাৰে চুলি বেপাৰী এবাৰ আহচোন বেপাৰী কাটা চুলি লৈ নে সৰা চুলি লৈ অকল খৰা চুলি কাটা চুলি কেন হলে এনে কি এনে হা কিবা তো কাৰণ দেখব লাগব আমাৰ কাটা চুলিহে দেখবো এতিয়া আমি আপা চুলি চুলিটো নকৰে আমাৰ আপি চুলি ৰে চুলি লা আপা চুলিটো নলাও আপা চুলি কামত নাই নেকি মানে চকুতে আতিকে প্ৰায়ৰিটি হিমন্ত বিশ্ব শৰ্মা হে আতি গেলে আৰু স্কুটি দে চুলি বেপাৰী এতিয়া আপা চুলি নে আপাৰ নে আপি নে আমি আপা গেলে কি কৰিম মোক যি বেপাৰীটো আপি চুলি দিবে দেই তেনে আপা চুলি কি কৰো সেইকাৰণে মই আপি চুলিৰে চুলি নেও ঠিকে কৈছে